গান গালে নহ'ব, বাকী কামো জানিব লাগিব। ইমান মিস্ত্ৰী অহাৰ পিছতে দাদাই নিজে কৰিব লাগিব আজি খাটনি বেয়া নাপাব আপোনালোকে। Bangar. तो हाय गाइस, वेलकम टू माय यूट्यूब चैनल द जैक ब्लॉग्स। तो गाइस আজি ভৱেশদাৰ ঘৰত আছোঁ দিনটো। আজি দিনটো কি কৰিলোঁ আপোনালোকক দেখাওঁ। কোন কোন আহিছে আজি বহুতকেইটা আহিছে মানে কম্পিউটাৰৰ আমাৰ অলপ কম্পিউটাৰত কিবা প্ৰব্লেম হৈছে এইটো দেখাবৰ কাৰণে আহিছে আৰু এতিয়া নতুন গ্ৰাফিক্স লগাব। তাৰপিছত আৰু কোনে কোনে আহে গোটেই দেখাইছোঁ আপোনালোকক। তে বলক গোটেইখিনি ব্লগ ষ্টাৰ্ট কৰোঁ। গাইছ এতিয়া চাওক এতিয়া ভাত খাম আমি। আমি এতিয়া ভাত খাম এতিয়া চাওক চিয়ালিয়া কৰি কিনে আমাৰ টিকলাত আহিছে এইফালে। অঁ একদম ঘৰৰ খানা খাম এতিয়া চাওক। চান্দিনী এখেতেও আহিছে এতিয়া ঘৰত। এইফালে জয়হঁতে আহিছে, দাদা আছে আজি কাৰিকৰ দাদা। দিনৰ ভাত কেইটা বজাত খাবা এতিয়া? ৰাতি আমাৰ দিন বুলি বস্তু নাথাকে, এইটো কাম কৰি থকা টাইমত আমাৰ এনেকা ব্যস্ত হৈ যায়। দিনৰ ভাতটো ৰাতিয়ে খোৱা যায় আৰু ৰাতিৰ ভাতটো দিনত খোৱা যায়। দিনত ৰাতি সঁচাই কথা, কামত এতিয়া ব্যস্ত হৈ যায়। আমি খাওঁ বহু। তো গাইছ এতিয়া খাম আমি। এই ভাণ্ডাৰ কি খবৰ? এই আকৌ এই কি মুচি আছে? ঐ ইয়া বুঝুন মাতে কিনে কি বনাইছে? ইফালে বাবা ইফালে আছোন। কি কয়? ইফালে কি আইটেম কৈ দিয়া পুৰা চালে কৰে। বিন আৰু আলু। কোনটো? সেইটো ভিন নেকি? এইটো চাওক তো গাইছ ভিন দেখাই আছে ইফালে। আৰু বিন গাজৰ গাজৰ আৰু এইটো লেচেৰা আৰু ইফালে ইফালে দালি এইটো দালি আৰু এইটো শ'ল মাছ। ইফালে চোৱা কেমেৰাটো হয়নে? আমাৰ ভাত চাত খা টিকলাহঁতেও আহি পাইছে, ষ্টুডিঅ'ত বহি আছে গোটেইখিনি। আহিছ এটা চাওক মেকাৰক দাদা বহি আছে, ইফালে ভাণ্ডাৰ আৰু গোটেইখিনি এতিয়া আমি ষ্টুডিঅ'ত মানে কি কেইটা ঠিক কৰিম আৰু গ্ৰাফিক্স কাৰ্ড এতিয়া আনিছোঁ এতিয়া। মেচিনটো ওজন কিমান জানা নাই? 30 কিলো মান মানে কেবিনেটৰো বহুত হেভি। আজি ইমান মেকাৰৰ মাজত দাদাক আজি মেকানিক বনাম আমি। চাওক এই চাওক দাদা কাম কৰিব দিম। এতিয়া অসমৰ ৰাজ্য চাওক আপুনি। গান গালে নহ'ব, বাকী কামো জানিব লাগিব। ইমান মিস্ত্ৰী অহাৰ পিছতে দাদাই নিজে কৰিব লাগিব আজি খাটনি বেয়া নাপাব আপোনালোকে। আমাৰ চানবে প্ৰডাকশ্যন ইফালে মেকানিক বহি গ'ল মেকানিকে। এতিয়া গ্ৰাফিক্স খুলিম আমি। আমাৰ এতিয়া গ্ৰাফিক্স 12 GB লগাম 3060। গাইছ এতিয়া দাদা ব্যস্ত ষ্টুডিঅ'ত। এতিয়া টিকলাম আছে হাই। আজি ব্লগ ইয়াতে সমাপ্ত কৰিলোঁ।